एवरीवन गुड मॉर्निंग वेलकम बैक टू माय चैनल। आज और एक नतुन ब्लग लै आपलोकर कारणे आशा करूँ भाले लागिब। सो आज मैं पाकघर पर ब्लग आरम्भ करूँ। रातिपुৱাৰ পৰা इमान देखाब নোৱাৰিলোঁ। এতিয়া मैं दुपरिया रेसिपि हल मोर टेঙাৰ आंजा बनाम। आज बहुत गरमो परिছে। सो चाই থাকক আপোনালোকে টেঙাৰ आंजाটো मैं केनेকৈ बनाওঁ। যদি ভাল লাগি থাকে অলপ জনাব দে। মাছটো অকণমান ভাজি লৈছোঁ। বেছি ভাজিলে ভাল নালাগে, বেছি ভাজা হৈ যায়, সেইকাৰণে অলপ অকণমান ভাজি লৈছোঁ। এতিয়া মানে সৰু মাছটো বনাই লওঁ। সৰু মাছ আনিছিল, এই টিকেলা টিকেলা মাছবিলাক মই মানে সেনেকৈ মছলা দি খাই খুব ভাল নাপাওঁ। মই সেইটো আগতে বনাই লওঁ, মানে আলুটো বইল হৈ আছে তো সেইকাৰণে মই ভাবিছোঁ সৰু মাছটোৱে বনাই লওঁ। সৰু মাছটো হৈ গ'লে টেঙাৰ আঞ্জাটো বনাই ল'ম। সো এটা কথা কওঁ, মানে মই জানেনে টেঙাৰ আঞ্জাটো কিন্তু সৰুৰ ঘৰত আহিয়ে শিকিছোঁ। মই আগত এইবিলাক নাজানো। মই আগতে মানে কি বনাবও নাজানো, মই এনেকৈ আছিলোঁ। মই এতিয়া সৰু ঘৰত অহাৰ পিছত টেঙাৰ আঞ্জা এইবিলাক বহুত বস্তু শিকিছোঁ আৰু। সো এতিয়া মানে ভালে বনাব পৰা হৈছোঁ। অসমীয়া আঞ্জা যি বনায় আৰু এতিয়া ইহঁতেতো খাই বুলি ভালে কয় বুলি হৈছে, ভালেই হৈছে। এতিয়া সিহঁতে কোৱাৰ পিছত গম পাওঁ যে মই শিকিছোঁ আৰু লাহে লাহে। এই টেঙাটো কিন্তু খুব ভাল পেটৰ কাৰণে। ৰাতি আপুনি যদি পানীত তিয়াই থয়, ৰাতিপুৱা পানীটো খায়, পেটৰ কাৰণে মানে খুব ভাল। মোৰ হাজবেণ্ডে আৰু মানে টেঙাৰ আঞ্জা খুব ভাল পায়। পাতল কৰি টেঙাৰ আঞ্জা বনালে আৰু একো চব্জিয়ে নালাগে। সো এইকাৰণে মই মানে মাজে মাজে কেতিয়াবা বনাই থাকোঁ টেঙাৰ আঞ্জা। মোৰ আকৌ ডাঙৰ ল'ৰাটোৱে ভাল নাপায় ইমান। তো বেলেগ বেলেগ টেষ্ট ঘৰৰ চবকেইটাৰ, সেইকাৰণে বেলেগ বেলেগ বনাব লাগে। টেঙাৰ আঞ্জা বনালে বেলেগ কিবাটো বনাব লাগে। ময়ো খাওঁ, ময়ো ভাল পাওঁ টেঙাৰ আঞ্জাটো, কিন্তু ল'ৰা দুটা ইমান ভাল নাপায়। সো এতিয়া আজি ৰাতিপুৱা মানে সোনকালে ৰান্ধাটোৰ কাৰণ হ'ল মোৰ মানে স্কুল যাব লাগে। সৰু ল'ৰাটোৰ আজি ৰিজাল্ট দিব। সো এতিয়া মোৰ ৰান্ধাটো হৈ গ'ল, স্কুল যাম। 12টাৰ ভিতৰত যাব দিছে। আহি পেলাই ভাত খাম। এতিয়া স্কুলৰ পৰা আহোঁ, চাওঁ কি কৰিছে, ভালে কৰিছে না বেয়াই কৰিছে। সৰুতো এক্সামত কিবা লিখিব যায়, কিবাহে লিখে, পাহৰিও যায়। এতিয়া আৰু জুনিয়ৰ কেজি, ইমান টেনশ্যন নাই। সো মই এতিয়া গৈ আছোঁ। বাই আহি আকৌ দেখা হ'ব। এতিয়া সন্ধিয়া হ'ল, ল'ৰা ছাৰ আহিছে, ছাৰক চাহ দি পেলাই মই সন্ধিয়াটো দি ল'ম। আৰু সৰুটোক কৈছোঁ তই ড্ৰয়িং কৰি থাক, মই আহি আছোঁ। কিবা কৰি আছে, মই সন্ধিয়াটো দি পেলাই তাক পঢ়াব লাগিব। আৰু ড্ৰয়িংটো কৰি অলপ প্ৰেক্টিছ নকৰালে মনতো নাথাকে তাৰ, সেইকাৰণে প্ৰেক্টিছটো কৰাই তাৰপিছত পঢ়াব লাগিব। ছাৰ গুচি গ'লে আকৌ ডাঙৰটোও পঢ়িব পাৰিব। খোৱা দিব লাগে, মানে চলিয়ে থাকে সন্ধিয়াৰ পৰা, আৰু বন্ধ নহয়। বহিবই নোৱাৰোঁ। অলপমান টাইম যেতিয়া পঢ়াম তেতিয়া অলপ বহিব পাৰোঁ, নহ'লে তাৰ নহয়ে। এতিয়া চাওঁ সন্ধিয়াটো দি কি কৰি আছে। মই ওচৰত নাথাকিলে মানে একো নকৰে, বদমাচি কৰি থাকে। অলপ কৰিব আৰু কিবা টিভিৰ পিনে চাই থাকিব। টিভিটো চলাই লৈছে ড্ৰয়িং কৰোঁতে। কিমান বকি থাকোঁ, নচলাবি টিভি, নুশুনে কথা, ইমান দুষ্ট। মই সন্ধিয়া দি থাকোঁতে ছাৰো গুচি গ'ল। এতিয়া সিহঁতক খোৱা দি পেলাই দুটাকে লৈ বহিম। আৰু এতিয়া অলপ বহিব পাৰিম, দুটাই পঢ়ি থাকিব, মই অলপ বহি ল'ম। চাওক মোৰ ল'ৰা এতিয়া সন্ধিয়াত কালাৰ কৰিব বহিছে। কালাৰটো হৈ গ'লে এতিয়া পঢ়িব বহিব। অলপ প্ৰেক্টিছ কৰিব দিছোঁ। আহকচোন চাওঁ কি কৰি আছে। ই কি কৰি আছা? কি বনাই আছা? কি কৈ দিয়া। পেৰট বনাই আছা? চাওঁ কালাৰটো কৰা, কালাৰ কৰা। তোমাক চাব সকলে, ফ্ৰেণ্ডবিলাকে চাব কি কৰি আছা। এইটো চাওঁ হাতটো গুচাই দিয়া। এইটো মোৰ ল'ৰাই বনাইছে। চাওক কপিটো ঘূৰাই দিয়া, চাই আছে, চাওঁ। কেনেকুৱা লাগিছে অলপ জনাব দেই কমেণ্টত, ইও অলপ ভাল পাব। এইটো কৰি লোৱা, এইটো কৰা তুমি, এইটো কৰি লোৱা, অলপ ভাল পায়। আৰু আপোনালোকে অলপ চাই পেলাই ক'ব কেনেকুৱা লাগিছে, অলপ কমেণ্টত জনাব। এইটো ছাৰে আঁকি দিছিল না, এইটো
এইটো স্কুলত কৰিছা, আৰ্ট স্কুলত? এইটো আৰ্ট স্কুলত কৰিছে। এইটো সি ঘৰত নিজে কৰিছে। কৰা, সোনকালে কৰা, আকৌ পঢ়িব লাগিব না। কি হ'ল, পঢ়িবতো লাগিব এখন দিয়াত, অলপ নপঢ়িলে হ'ব নেকি? এতিয়া আৰু পঢ়া শিকিব লাগিব না। স্কুলৰ পৰা হোমৱৰ্ক দিছে, যি লিখি পঠাইছে, যিবিলাক লিখি পঠাইছে এইবিলাকতো শিকিব লাগিব না। ৰিভিজন আছে, তুমি কৰি থাকা হা। ফিনিছ হ'লে মোক ক'বা, তেতিয়া দেখাই দিম মই তোমাক ড্ৰয়িংটো চাব কেনেকৈ হৈছে। মই এতিয়া তোমাৰ কাৰণে খাব কাৰণে কিবা লৈ আহোঁ বা এতিয়া কৰি থাকা তুমি হা। এইটো চাক, মোৰ ল'ৰা ড্ৰয়িংটো কমপ্লিট কৰিছে। কেনেকুৱা লাগিছে অলপ জনাব। ভাল লাগিলে অলপ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। বাই।